এইমাত্ৰ আহি পৰিছে আমাৰ হাতত এটা অতিকৈ দুখৰ খবৰ। জনপ্ৰিয় সাংবাদিকজন আৰু আমাৰ মাজত নাই। মৃত্যু হ'ল প্ৰতিদিন টাইমৰ জনপ্ৰিয় সাংবাদিকজনৰ। জনপ্ৰিয় সাংবাদিকজনৰ মৃত্যুত এতিয়া সকলো অসমবাসীয়ে দুখ প্ৰকাশ কৰিছে। ইমান কম বয়সতে কেনেকৈ মৃত্যু হ'ল সাংবাদিকজনৰ? আপোনালোকৰো নিশ্চয় জানিব মন গৈছে কেনেকৈ মৃত্যু হ'ল প্ৰতিদিন টাইমৰ জনপ্ৰিয় সাংবাদিকজনৰ। সম্পূৰ্ণ ভিডিঅ'টো চালেহে গম পাব আচল কথাটি। প্ৰকৃততে প্ৰতিদিন টাইমৰ এজন দক্ষ সাংবাদিক তিলক মগৰৰ মৃত্যু হয়। জানিব পৰা মতে সাংবাদিক তিলক মগৰ বহুদিনৰ পৰাই হৃদৰোগত আক্ৰান্ত হৈ আছিল। তিলক মগৰৰ অৱস্থা দিনক দিনে বেয়া হ'বলৈ ধৰাত তেওঁক গুৱাহাটীৰ GNCHত ভৰ্তি কৰোৱা হৈছিল আৰু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে তিলক মগৰে। সাংবাদিকজনৰ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে।